নলবাৰীৰ কটাকুচি বড়ো চুবুৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ। চাৰিটা হাতীয়ে এমাহ ধৰি উপদ্ৰৱ চলাই আছে চুবুৰীটোত। বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। হাতীৰ জাকটো খেদাৰ ক্ষেত্ৰত বন বিভাগ ব্যৰ্থ হৈছে বুলি চৰ্চিত হৈছে বিভিন্ন মহলত। বহুত দিনৰ পৰা মানে ফৰেষ্টাৰৰ মানুহ আহি আছে, মানে আহি কেনে খালি ডাম্পাৰৰ পইচা বা ট্ৰেক্টৰৰ পইচা চান্দা তুলিব আহে, কিন্তু মানে এইটো যোনটো পৰিস্থিতি এতিয়া চলি আছে, হাতী যিহেতু আমাৰ গাঁৱত আহি কেনে উৎপাত কৰে, এইটো মানে কোনো গুৰুত্বই নিদিয়ে। মানে আহি কেনে এবাৰ এনে মিছাও আহে, তাৰপিছত মানুহবিলাক মাত দি কেনে আকৌ গুচি যায়, মানে এনে সান্তনা দিব অহা যেন হয়, কিন্তু আমাৰ লগত ওলাই নাহে আৰু হাতীৰ কাষলৈ। মানে বন বিভাগে সহযোগ কৰা নাই আপোনালোকৰ লগত? সহযোগ মানে এনেকুৱা কৰা নাই, মানে এনে অকল আহে আৰু গুচি যায়, মানে আমাক অকল কৈ যায় আৰু ভালকে চাবা আৰু কিবা এনেকুৱা। আজি কিমানটা হাতী ওলাইছে ইয়াতে? আজি 4টা দেখা পাইছোঁ আৰু কালিও দেখা পাইছোঁ, তাৰে আগতেও আহি আছে, মানে এনেকুৱা আহি আছে আৰু এই 4টা মানে কাষতে আছে। এতিয়াতো 8:30 বাজিল, এতিয়ালৈকে হাতী আছে ইয়াতে? আছে আছে, এই কাষতে আছে। কিমানটা হাতী আছে এতিয়া? মানে এতিয়াও 4টাই আছে। 4টাই আছে। বন বিভাগক খবৰ দিছে আপোনালোকে? বন বিভাগ মানে কল কৰিলে আহিব, এনে এবাৰ আহি কেনে মানে তেওঁলোক মানে অকল আহে আৰু মানুহবিলাক মাত দিয়ে আৰু আকৌ গুচি যায়। কিবা উপদ্ৰৱ চলাইছে নেকি হাতীকেইটা? মানে এতিয়া কি ক'ব, মানে খেতি বাৰী আছে ন ইয়াতে কাষতে, তো খেতি বাৰীত বহুত উৎপাত হৈছে বা বেৰা ভাঙিছে কাৰোবাৰ বা খেতিত, মানে এনেকুৱা আৰু। বহুত দিন ধৰি ইয়াতে আছে, কেইবা মাহ ধৰি ইয়াতে হাতীকেইটা আছে? এটা মাহ বুলি ক'লে এতিয়া আমি দেখা মতে দি এতিয়া 10 দিন, মানে এই 4টাতো 10 দিন দেখিলোঁ, আৰু আগতে 2টা আহিছিলে, মানে অকল 2টা আহিছিলে, তেতিয়া মানে 3 মাহ 6 মাহ এনেকুৱা হৈছে। এতিয়া বাঢ়ি আছে হাতীৰ সংখ্যা? এতিয়া মানে লাহে লাহেকৈ মাতি আনিছেনে কি নাজানো, কিন্তু বাঢ়ি আছে আৰু মানে শংকিত হৈ পৰিছে আপোনালোকৰ? ভয় লাগে না, যি নহ'লেও এটা ভয় লাগে। বন বিভাগ এই ক্ষেত্ৰত বিফল হৈছে নেকি? বিফল মানে তেওঁলোক আহাই নাই, যিহেতু আহি কেনে গুচি যায়, তো বিফল বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁলোকে আহি কেনে আমাক কোনো সহায় নকৰে বা নাহে মানে কাষত, হাতীৰ কাষত। ঘগ্ৰাপাৰাৰ পৰা ডিজেন ডেকা, দৈনিক অগ্ৰদূত ডিজিটেল।